আৰু মই এতিয়া হস্পিটেলত যাব ওলাইছোঁ মংগলদৈ হস্পিটেলত কাৰণ তো ফ্ৰেণ্ডছ ইতিয়াই মংগলদৈৰ আহি পালোঁ আহি এতিয়া কাপোৰ চাপোৰ খুলি ল'লোঁ লৈ এতিয়া ভাত খাওঁ অলপ তাতে ৰুটি চুটি খাই আছিলোঁ বাৰু মই হ'লে ভাত নাখালে তাৰমানে একদম শান্তি নাপাওঁ তাৰপিছত এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত খাই লৈ পেলাই লগ পাই আছোঁ আৰু তো হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ তাৰপিছত মই মানে আজি ঘুমিয়ে উঠা নাছিলোঁ ঘুমিয়ে নুঠোঁতে আমাৰ ঘৰত কাম কৰোঁ হেৰি মন্দিৰত তাকে বালি চিমেণ্ট কিবা কিবি লৈ আহিল মই এতিয়া ঘুমিয়ে উঠা নাই তাকে আপোনালোকক অকণমান দেখুৱাই দিওঁ তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আপোনালোকক দেখুৱাই তো এয়া বালি পেলাই আছে মই খিৰিকী দিয়ে দেখাই দিছোঁ বাৰু এয়া বালি ট্ৰেক্টৰত লৈ আহিছে মই ঘুমিয়ে নুঠিলোঁ মূল আৰু মিঠেই ৰ'দ এতিয়া আমাৰ পূৰা খুটা পুতবাৰ কাৰণে ৰেডি কৰি আছে তো মিস্ত্ৰীয়ে এইগিলা ঠিক কৰলা ঠিক কৰি এনেকৈ এতিয়া গোটেই হেৰি কৰি লৈছে তাৰপিছত এয়া পোষ্ট আনলা এয়া মা এতিয়া অলপ তাতে কিবা পূজা কৰিব বুট বঢ়াব অসমীয়া সংস্কৃতি আৰু এইটো অসমীয়াৰ এনেকৈ ঘৰ চৰ বনালি সেইখিনি পূজা কৰিব লাগে বঢ়িয়াকৈ এতিয়া মায়ে সেইখিনি কৰি আছে মই এতিয়া ওপৰৰ পৰা ভিডিঅ' বনাই পেলাই আছিলোঁ আৰু তাৰপিছত কৰা হওক তাৰপিছত আমি বঢ়িয়াকৈ কোচাত দেখুৱাই আছোঁ আৰু তো এতিয়া মই গা ধুই উঠি বেংকত যাব ওলাইছোঁ আইতাৰ লগত বোলে কাম আছে মই লৈ যাম তাকে যাই লওক বুটটো অলপ বেছি আছে